জিদ কি হয় এই জিদ কিহৰ কাৰণে মানুহৰ জীৱনত আহে এই জিদ মানুহে জীৱনত কি পাবলৈ সক্ষম হ'ব পাৰে এই জিদ থাকিলে আপোনাৰ আছেনে জীৱনৰ কিবা উদ্দেশ্য কিবা লক্ষ্য যিটো নোপোৱালৈকে আপুনি ভালদৰে শুব নোৱাৰে আপোনাৰ যদি কিবা কৰি দেখুৱাৰ মন আছে কিবা পাবলৈ যদি জিদ আছে তেন্তে আপুনি ভিডিঅ'টো লাষ্টলৈ চাই থাকক এই ভিডিঅ'টো যিজন জিদ্দি মানুহৰ কথা আপোনাক কম সেই জিদ আপুনি যদি নিজৰ জীৱনত আনিব পাৰে তেন্তে আপোনাক সফল হ'বলৈ কোনো ৰখাব নোৱাৰে এজন মালিৰ পুতেক আজি ফুটবলৰ সম্ৰাট মাত্ৰ 12 বছৰ বয়সতে তেওঁ ফুটবলৰ কাৰণে নিজৰ ফেমিলিক এৰি থৈ আহিছিল ফুটবলৰ প্ৰতি থকা এই অপাৰ ভাল পোৱাই তেওঁক আজি ক্ৰিষ্টিয়ানো ৰনাল্ডো বুলি চিনাকি দিছে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ সফলতা সকলোৱে দেখিছে কিন্তু তাৰ পিছত থকা তেওঁৰ কষ্ট কিমানে চাইছে বিশ্বৰ 1 নম্বৰ প্লেয়াৰ হৈও আজি নিজৰ পাৰফৰ্মেন্সৰ ওপৰত তেওঁ স্যাটিসফাই হ'বলৈ নিবিচাৰে ট্ৰেইনিং সেশনত দিনটো প্ৰেক্টিছ কৰাৰ পিছত যেতিয়া লগৰবিলাক গা ধুই ৰেষ্ট ল'বলৈ যায় তেতিয়া ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে অকলে প্ৰেক্টিছ কৰি থাকে নিজকে ইমপ্ৰুভ কৰিবলৈ যিজন প্লেয়াৰ 1 নম্বৰ হৈ থাকিও কষ্ট কৰিবলৈ নিদিয়ে তেওঁ 1 নম্বৰ হৈ নথকাৰ কোনো কাৰণো থাকিব নোৱাৰে 15 বছৰ বয়সত বুকুৰ বিষ অনুভৱ হোৱাৰ কাৰণে ডক্টৰে তেওঁক ফুটবলৰ পৰা আঁতৰি ৰাখিবলৈ পৰামৰ্শ দিছিল কিন্তু তেতিয়ালৈকে ফুটবল তেওঁৰ শৰীৰৰ অংগ হৈ পৰিছিল গতিকে তেওঁ সাৰ্জাৰী কৰি হলেও ফুটবল খেলি যোৱাটো গুৰুত্ব দিলে এইটো ক'লে ভুল হ'ব যে ৰনাল্ডোৰ দৰে টেলেণ্টেড প্লেয়াৰ আৰু কোনো নাই কিন্তু এইটো ঠিক যে ৰনাল্ডোৰ দৰে কষ্ট কৰিব পৰা আৰু প্লেয়াৰো নাই যিমান কষ্টকৰ নিজক নাম্বাৰ 1 বুলি প্ৰুভ কৰিবলৈ তাতকৈ বেছি কষ্টকৰ নিজৰ পজিশন সদায় নাম্বাৰ 1 বুলি বজাই ৰাখিবলৈ গতিকে ৰনাল্ডোৱে সেই সকলোখিনি কৰে যিটোৱে তেওঁক নাম্বাৰ 1 বনাই ৰাখে ফুটবলৰ কাৰণে তেওঁ আজি যি বিলাসী জীৱন পাবলৈ সক্ষম হৈছে সেই বিলাসী জীৱন পাবলৈ তেওঁ দিন ৰাতি এক কৰিছে এটা ইণ্টাৰভিউত ৰনাল্ডোৰ ফিটনেছ কোচে কৈছিল যে চেম্পিয়নছ লীগ জিকাৰ পাছত যেতিয়া ৰাতি 2টামান বজাত তেওঁলোক টাউন আহি পাইছিল যেতিয়া বাকী প্লেয়াৰসকল ঘৰলৈ গুচি গৈছিল কিন্তু ৰনাল্ডোৱে পুনৰ ট্ৰেইনিং চেণ্টাৰলৈ আহি ট্ৰেইনিং ষ্টাৰ্ট কৰিছিল এইটোৱে হয় উইনাৰ সকলৰ এটিটিউড যি নিজক আৰু নিজৰ দলটোক নাম্বাৰ 1 বুলি প্ৰমাণ কৰাৰ পাছতো থমকিবলৈ নাম নলয় আপুনি কৰিব পাৰিবনে আপোনাৰ সপোনৰ কাৰণে ইমান কষ্ট পাৰিব নিশ্চয় পাৰিব মাত্ৰ ভাল পাবলৈ আৰম্ভ কৰক আপোনাৰ সপোনটো আৰু তেতিয়ালৈকে থমকি নৰব যেতিয়ালৈকে আপোনাৰ সপোন বাস্তৱ হৈ নাযায় আৰু তাৰ কাৰণে পৃথিৱী ইফালৰ পৰা সিফালে হৈ নাযাওক কিয় আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাযাব নমস্কাৰ জয় আই অসম